हेलो फ्रेंड्स আজি চাওক আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন ভিডিঅ' লৈ যে আপোনালোকৰ WhatsAppৰ হোম স্ক্ৰিনত কেনেকৈ নিজৰ ফটো বা অন্য যিকোনো ফটো সেট কৰিব চাওক মই এইটো ফটো লগাইছোঁ তে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি প্ৰথমতে আপুনি WhatsApp এপটো ওপেন কৰি ল'ব তাৰ পিছত আপুনি এপটো সার্চ CHATES বুলি লিখা আছে সার্চ যাব তাৰ পিছত ওপৰত চাব তিনিটা ডট দিয়া আছে তাত ক্লিক কৰিব তাৰ পিছত একেবাৰে তলত চাব সেটিং বুলি লিখা আছে সেটিংস তাতে ক্লিক কৰিব তাৰ পিছত ইয়াতে 2 নম্বৰতে পাব CHATES সার্চ তাতে আপুনি ক্লিক কৰিব একেবাৰে তলত আহিব তাত চাব তিনিটা অপচন আছে একেবাৰে তলত তাতে ওয়ালপেপার বুলি লিখা আছে পাব ওয়ালপেপার অপচনটো ক্লিক কৰিব আৰু তেতিয়া আপুনি ইয়াত আপোনাৰ নো ওয়ালপেপার গ্যালারি সলিড কালার ওয়ালপেপার লাইব্রেৰী ডিফল্ট আপোনাৰ কিটন অপচন পাব তাত আপুনি ইয়াত গ্যালারি ক্লিক কৰিব আৰু তাৰ পিছত আপোনাৰ ইচ্ছা অনুসৰি যিকোনো আপুনি ফটো সেভ কৰিব পাৰিব তাৰ পিছত মই এইটো ফটো সেভ কৰিছো এই ফটোটো মই সেভ কৰি ললো মোৰ নিজৰে ফটো তাৰ পিছত আপুনি ইয়াত সেট ওকে কৰি দিব এতিয়া আপোনাৰ সেট হৈছে তে আপুনি কেনেকৈ চাব সেট হৈছে না নাই আপুনি বলে বেকত আহিব তাৰ পিছত আৰু বেকত আহিব তাৰ পিছত আপুনি যিকোনো এটা হোম স্ক্ৰিনত যাব সব সাইডে দি দেখা আছে মেচিনৰ ফটো বা আপুনি ইয়াতে আহক সব দেখা পাইছে কেনেকৈ মোৰ নতুন এইটো মই ডিলিট কৰি দেখুৱাইছো চাওক মোৰ ফটো আহিছে মই অলপ ডিলিট কৰিলে আপুনি ভালকৈ দেখা পাব মই ডিলিট কৰি দেখুৱাইছো মই ভিডিওটো ডিলিট কৰি দিছো চাওক আপুনি সুন্দৰভাৱে দেখা পাব মোৰ ফটো কেনেকৈ এটা সম্পূৰ্ণ হৈছে আপুনি এনেকৈ যেনে আকৌ এবাৰ কৈ দিছো প্ৰথমতে আপুনি WhatsAppটো ওপেন কৰি ল'ব তাৰ পিছত সার্চ যেটো প্ৰথম অপচন তাতে কৰিব তাৰ পিছত আপুনি ওপৰত চাব কোণত এটা তিনিটা ডট আছে তাত ক্লিক কৰিব তাৰ পিছত একেবাৰে তলত সেটিংস আছে তাত ক্লিক কৰিব তাৰ পিছত তলত 2 নম্বৰত সার্চ বুলি লিখা আছে তাতে ক্লিক কৰিব আৰু তললৈ আহিব তলত পাব ওয়ালপেপার বুলি লিখা আছে তাতে ক্লিক কৰিব তাৰ পিছত আপুনি বহুকেইটা অপচন পাব তাত আহি কিনে গ্যালারি ক্লিক কৰিব গ্যালারিৰ পৰা আপোনাৰ যিকোনো পছন্দৰ ফটো আপুনি ডাউনলোড কৰিব পাৰিব মই এইটো ডাউনলোড কৰিছো সব এইটো দিছো লগলে আপুনি সেট বুলি কৰি দিব আপোনাৰ লগলে হৈ যাব हेलो फ्रेंड्स আজিলৈকে এইখিনি আকৌ লগ পাম আন এটা ভিডিওতে আমাৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে উঠি বেল আইকনটো ক্লিক কৰিব এইখিনিতে ধন্যবাদ